শুৱনি আমাৰ অসমখনি ডেকা ল'ৰাৰে ভৰা, হাতত DSLR, চকুত চশমা, কলি যুগৰ ল'ৰা। আজি গৰুটোক দিম ৰ। ঐ গৰু, তোৰ পৰীক্ষা আছে নে নাই? তই যে মূৰ পেলাই শুই আছ। পৰীক্ষাত আলুগুটিটো লিখিবিনে তই? ভাল ফুলাবি আৰু তই। মাৰ বাপেকৰ নাম কৰিবি ন? ছাৰ, কিমান আৰু পৰীক্ষা দিম? মোৰ পৰীক্ষা দি এলাহ লাগি গৈছে আৰু। সেইকাৰণে অলপ টেকেলিৰ ওপৰত মূৰ থৈ শুই লৈছোঁ। আৰুনো কিমান পঢ়িম ছাৰ? পঢ়োতে যি দেখিছোঁ মোৰ চুলি জল্দি পকি যাব। আৰু ছাৰ, মা দেউতাৰ নাম আছেই, তেন্তে মই কিনো আৰু নতুনকৈ নাম কৰিম? তই ইয়াত এনেকৈ শুই থাকিলে কালি কি পৰীক্ষা দিবি? কালিৰ কাৰণে পঢ়িব লাগে নে নালাগে তই গাধ? ছাৰ, মই পঢ়ি আহিছোঁ তো 5 মিনিটমান। কবিতা মুখস্থ কৰি আহিছোঁ। কালি পৰীক্ষাত কবিতা মুখস্থ লিখিবলৈ আহিব যেন ছাৰ। বাৰু, তই কি কবিতা মুখস্থ কৰি আহিছ? মাতচোন এবাৰ। ভালকে মাতিব নোৱাৰিলে এইডাল দেখিছ নহয়, পিঠি লাল কৰি দিম একদম পিটনত। ছাৰ, ভয় কিয় খুৱাই থাকে? মই কবিতা মাতিমতো। হ'ব, বেছি কথা ক'ব নালাগে, কবিতা মাত। শুৱনি আমাৰ অসমখনি ডেকা ল'ৰাৰে ভৰা, হাতত DSLR, চকুত চশমা, কলি যুগৰ ল'ৰা। শুৱনি আমাৰ অসমখনি KTM বাইকৰে ভৰা, ছোৱালী এজনী পতাব নোৱাৰিলে কিহৰনো ডেকা ল'ৰা। শুৱনি আমাৰ অসমখনি ৱাইন শ্বপেৰে ভৰা, আগফালে দি পুলিচ আহিছে, পাছফালে দি পলা। ই গৰুৱে খালেও কি কবিতা মাতিছে? তই এইবোৰ কবিতা ক'ৰ পৰা মুখস্থ কৰিছ হা? ছাৰ, এইটো কবিতা মই ফেচবুকত পাইছিলোঁ, একদম মুখস্থই কৰি পেলালোঁ। পৰীক্ষাত কবিতাহে আহিব, একদম মুখস্থ লিখি দিম ছাৰ, কোনো চিন্তা নাই। ঐ গৰু, তোৰ কিতাপৰ পৰাহে কবিতা মুখস্থ লিখিবলৈ আহিব, ফেচবুকৰ পৰা নহয়। ছাৰ, মৰিলোঁ নহ'লে। মই ভাবিছিলোঁ কবিতা য'ৰ পৰা মুখস্থ কৰিলে হ'ব আৰু, কবিতাহে আহিব, মই লিখি দিম পৰীক্ষাত। তোক আজি টিকা লাল কৰি দিওঁ। মৰিলোঁ ছাৰ, মৰিলোঁ।